হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে চবে ভালে আছে, ময়ো ভালে আছোঁ। আজিৰ দিনটো মই ষ্টাৰ্ট কৰিছোঁ কোকৰাঝাৰ ৰেলৱে ষ্টেচনৰ পৰা, কিয়নো মই মোৰ মাক লৈ গৈছোঁ নেপাল চকুৰ ট্ৰিটমেণ্ট কৰিবলৈ। কোকৰাঝাৰ ৰেলৱে ষ্টেচন অহাৰ পিছত অকণমান মই গেডাৰিং দেখা পালোঁ, য'ত কিছুমান মানুহ মোবাইল ওলাই পেলাই ৰেডি হৈ আছিল কিবা ফটো উঠাব। চ' হঠাৎ মই ঘূৰি চালোঁ, তেতিয়া মই দেখা পালোঁ আমাৰ কোকৰাঝাৰ ৰেলৱে ষ্টেচনত বন্দে ভাৰত ট্ৰেইন আহি আছে। চ' বন্ধুসকল, এয়া হ'ল বন্দে ভাৰত ট্ৰেইন, যোনটো ট্ৰেইন ইয়াত ট্ৰেণ্ডিঙত আছে। এয়া ছেমি হাই স্পীড ট্ৰেইন হয়, যোনটো বুলেট ট্ৰেইনৰ নিচিনা দেখাত, মেক ইন ইণ্ডিয়া হয়। এই ট্ৰেইনটো নৰ্থ ইষ্টৰ ফাৰ্ষ্ট ট্ৰেইন হয়, বন্দে ভাৰত, যোনটো নিউ জলপাইগুৰিৰ পৰা গুৱাহাটীলৈকে চলিব। আৰু নিউ জলপাইগুৰিৰ পৰা ৰাতিপুৱা 6:10 এৰিব আৰু দুপৰীয়া 12টা বজাত আহি পাব গুৱাহাটী, আৰু গুৱাহাটীৰ পৰা আবেলি 4:30 বজাত এৰিব আৰু ৰাতি 10:20 নিউ জলপাইগুৰি পাব। চ' আশা কৰোঁ এই ট্ৰেইনটো বহুত ভাল এটা ছাৰ্ভিচ দিব আমাক, আৰু মই বহুত এক্সাইটেড হৈ আছোঁ এই ট্ৰেইনটো জাৰ্ণি কৰিবলৈ, কিয়নো এই ট্ৰেইনটো বৰ্তমান বহুত ধুনীয়া ট্ৰেইন হয় ইণ্ডিয়াত। চ' কোকৰাঝাৰ ৰেলৱে ষ্টেচন দেখা পাই মই বহুত সুখী হৈছোঁ, কাৰণ ষ্টপেজ কোকৰাঝাৰতো আছে, বঙাইগাঁৱতো আছে। চ' আমি বঙাইগাঁও বা কোকৰাঝাৰৰ পৰা এই ট্ৰেইনটোত ব'ৰ্ড কৰিব পাৰিম। চ' ট্ৰেইনটোৰ ভিতৰত আমি যোৱাৰ চেষ্টা কৰিম আৰু মই আপোনাক দেখুওৱাৰ চেষ্টা কৰিম। আৰু ইয়াৰে মই পাইলটৰ লগত কথা পাতিছোঁ, তেখেতেও ক'লে টাইমিংটো কেতিয়াৰ পৰা কেতিয়ালৈকে চলিব এই ট্ৰেইনখন। চ' কোকৰাঝাৰত দেখা পাই মোৰ সঁচাকৈ বহুত আনন্দ লাগিছে, আৰু অতি সোনকালে মই আপোনালোকৰ কাৰণে এই ট্ৰেইনটোত উঠি যেতিয়া কমাৰ্চিয়েল ৰান হ'ব, মই আপোনালোকৰ কাৰণে ভিডিঅ' লৈ আহিম। কমাৰ্চিয়েল ৰান এতিয়াও আৰম্ভ হোৱা নাই, 2-3 লাগিব আৰম্ভ হওঁতে। চ' কমাৰ্চিয়েল ৰানৰ কাৰণে মই আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাম। চ' আশা কৰোঁ আপোনাৰ ভিডিঅ'টো ভাল লাগিছে, লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব, আৰু চেনেলটো বেল আইকন প্ৰেছ কৰিবলৈ নাপাহৰিব। চ' আজিৰ কাৰণে বাই বাই।